নমস্কাৰ বন্ধুসকল, মই চলিত বিজনাত মই মোৰ চেনেল SB টেকনিকেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই ৰঙালী বিহুৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। তো আজি আমি আলোচনা কৰিম জিঅ' লেপটপৰ বিষয়ে। আমাৰ মুকেশ আম্বানীদেৱে এটা লেপটপ এটা অতি কম দামত এটা লেপটপ লঞ্চ কৰিব, তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া জিঅ' লেপটপ আমাৰ মুকেশ আম্বানীদেৱে প্ৰথমতে আমাক চিম দিলে, তাৰপিছত মোবাইল দিলে, তাৰপিছত ৱাইফাই কানেক্টৰ দিলে 999 টকাত, তাৰপিছত আমাৰ হাতলৈ দিলে 1500 টকাত জিঅ' মোবাইল, য'ত আমি হোৱাটছআপ ফেচবুক চব কৰিব পাৰোঁ। এতিয়া আমাৰ ডিজিটেল ইণ্ডিয়া হোৱাৰ কাৰণে আমাক দিব বিচাৰিছে বা সকলোকে চলোৱাৰ কাৰণে অতি কম দামৰ ভিতৰত দিব বিচাৰিছে জিঅ' লেপটপ। জিঅ' লেপটপ আমি এনেকুৱা ধৰণৰ লেপটপ হ'ব, যোনটো লেপটপত আমি 4G জিঅ' চিম এখন ইউজ কৰিব পাৰিম বা তাৰ পৰাই দিব। 4G জিঅ' চিম ইউজ কৰি তাত ফেচবুক, হোৱাটছআপ, ভিডিঅ' কলিং, অডিঅ' সকলো আমি বেলেগ আৰু মোবাইল বা ৱাইফাই কানেক্ট নকৰাকৈ ডাইৰেক্ট আমি এইবোৰ কৰিব পাৰিম। তাৰোপৰি আমাৰ মুকেশ আম্বানীদেৱে কমতে এইটো লেপটপৰ দাম অতি কম হ'ব। প্ৰাইচটো তেনেকৈ কোৱা নাই যদিও 5,000 টকা হ'ব লাগে আৰু এইটোৰ প্ৰাইচ অতি কম দামৰ ভিতৰতে হ'ব। আপোনালোকে যদি কিনিব বিচাৰিছে বা জিঅ' যদি ভাল পায়, তেতিয়াহ'লে আপোনালোকে এইটো অনলাইনত অৰ্ডাৰ কৰিলে পাই যাব। কিন্তু এতিয়া লঞ্চ হোৱা নাই বস্তুটো। যেতিয়া লঞ্চ কৰে তেতিয়া আৰু 2 মাহমান লাগিব আৰু। তাৰপিছত আজি জানিলোঁ জিঅ'ই মুকলি কৰিব মুকেশ আম্বানীদেৱে এটা জিঅ' লেপটপ, এইখিনি আমি জানিলোঁ। এতিয়া আজিলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনবোৰে মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰে।